নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' দিবই পৰা নাই, কাৰণ মই যিহেতু এগৰাকী ল'ৰ ষ্টুডেণ্ট, সেইকাৰণে মোৰ এক্সাম চলি আছিল। তথাপিও ভাবিলোঁ মাজতে নিদিয়াকৈ কেনেকৈ থাকোঁ। আজি ভিডিঅ'টো নখোৱাৰ ওপৰত। নখোৱা অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে পৰিয়ালৰ সকলোৱে মিলি চুঙা চাউলৰ সৈতে মাছে মঙহে এসাঁজ ফূৰ্তিৰে খোৱা হয়। আজি মোৰ জন্ম হোৱা ঘৰখনত নখোৱা, সেই হেতুকে মা পাপাৰ আমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে আমি সকলো আমাৰ ঘৰত ন খাবলৈ বুলি ওলালোঁ। মোৰ আপাৰ ছোৱালী চুমি বা আৰু সুন্দাহঁতো আমাৰ ঘৰলৈ আহিল। এইজনী পাহি, চুমিবাৰ ছোৱালী। আমাৰ জীৱলৈ চাওকচোন কিমান যে ফূৰ্তি কৰিছে। পাপা আৰু ভিনীৰ লগত ময়ো চুঙাপুৰাত অকণমান সহায় কৰি দিলোঁ। ইফালে মা জুইশালত খানা বনোৱাত বিজি। নিমখ কম বেছি টেষ্ট কৰা মানুহজনী আকৌ মই দেই। সময়ৰ লগত এই নখোৱাৰ দৰে অসমীয়া সমাজৰ পৰম্পৰাবোৰ দিনক দিনে হেৰাই যাব ধৰিছে, নহয়নে? সময়ৰ গৰাহত যদি এই সমাজ জীৱনৰ সৰু সৰু পৰম্পৰাবোৰ হেৰাই যায়, তেন্তে আমাৰ শিৱৰ দৰে উঠি অহা চামে এই অসমীয়া সমাজৰ নখোৱা মানেনো কি চিনিয়ে নাপাবচোন। এইবিলাক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব নোৱাৰোঁনে? আজিলৈ যাওঁ হা, পুনৰ এটা মিনি ব্লগৰ সৈতে আপোনালোকৰ লগত দেখা হ'ম। বাই বাই।